আজি বিশেষকৈ আমাৰ চিডলি উপনিৰ্বাচনক লৈ পেলাই UPPL আৰু BJPৰ মাজত আলোচনা হৈছে আৰু মন্ত্ৰী মহোদয় আহি পেলাই আমাৰ যিখিনি কাম কাজ আমি কৰি আছোঁ চিডলি উপনিৰ্বাচনৰ কাৰণে ইয়াত এই গোটেই কথাটো আমাৰ লগত পৰ্যালোচনা কৰিছে আৰু আমি UPPL হিচাপে BJP হিচাপে নিজৰ ফিল্ডত কাম কৰি আছে আৰু একেলগে কিছুমান কোঅৰ্ডিনেশ্যন মিটিং আনঅফিচিয়েলি হৈ গৈছে আৰু আজি অফিচিয়েলি এই মিটিংটো ইয়াত হৈ গ'ল। ইয়াৰ পিছত একেলগে ফিল্ডত কাম কৰিব মণ্ডল লেভেলৰ পৰা যাই পেলাই শক্তি কেন্দ্ৰলৈকে BJPৰ পৰা আমাৰ তোৰ পৰা ব্লকৰ পৰা গৈ পেলাই প্ৰাইমাৰী আৰু বুথলৈকে এই কাম কাজবিলাক আৰম্ভ হ'ব আৰু আজিৰ পৰিৱেশত আমি যিখিনি আলোচনা কৰিলোঁ আমাৰ যিখিনি ৰিপৰ্ট আছে আমাৰ প্ৰাৰ্থী মানে বহুত ভোটত বিজয় হ'ব প্ৰায় আমি 60,000 টাৰ্গেট ৰাখিছিলোঁ কিন্তু ইয়াতকৈ আৰু বেছি ভোটত বিজয় হ'ব তেনেকুৱা এটা পৰিৱেশ হৈ গৈছে। স্যার এমও চৰ্চা চলি আছে নতুনকৈ কি কৈছে এইটো আলোচনা চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি ইয়াৰ ওপৰত সিদ্ধান্ত ল'ম। মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ আৰু কিছুমান কথা দেখিবলৈ পাইছোঁ আৰু এই কথাটো নিশ্চয় BJP দলৰ পৰা চিন্তা কৰিব আৰু মোৰ তৰফৰ পৰা মই এইটো জাজ কৰি আছোঁ যে কি হৈছে কি হোৱা নাই এইবিলাক লৈ পেলাই ময়ো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম।